Audio Jungle. Audio Jungle. নমস্কাৰ, মই মধুস্মিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। মই মন্দিৰলৈ গৈছিলোঁ, সেইবাবে মন্দিৰৰ ইয়াৰ ফটো লৈয়ে আছোঁ। আজি আমাৰ মানে নতুন ঘৰ এখন বনাই থকা হৈছে। তাৰ আজি চট ঢালিম বুলি ভাবিছিলে, কিন্তু আজি বতৰটো বহুত বেয়া, সেইবাবে আজি ঢালিব নোৱাৰিব। আজি যিখিনি নিয়ম আছে সেইখিনি অলপমান কৰি থৈ দিব, আৰু যিদিনাই বতৰটো ভাল হয় সেইদিনাই চটখন ঢালিব। তো ভিডিঅ'টো আজি সেইটো কাৰণে ষ্টাৰ্ট কৰি দিছোঁ, অলপ দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই পেলাই জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এতিয়া আমি সকলো ওপৰলৈ গৈ আছোঁ, যিহেতু নিয়মখিনি আছে সেইখিনি আজি কৰিবই লাগিব। আজি বাৰটো ভাল আছিলে, সোমবাৰ, কিন্তু আজি সোমবাৰে দিম বুলি ভাবিছিলোঁ যদিও দিব পৰা নাযাব। বৰষুণ দি আছে, অলপ অসুবিধা হ'ব বৰষুণ দি থাকিলে। এই ভিডিঅ'টোত আপোনালোকে বুজি পাব বা শিকিব লগা একো নাই। মই মাথো ভিডিঅ'খিনি বনাই যাওঁ, যাতে এই সময়খিনিত আমি কি কৰিছিলোঁ পাছত চাব পৰাকৈ। আমাৰ বহুতো সপোন আছে এই ঘৰখনক লৈ। মা দেউতাৰ সপোন আছে, আমাৰো সপোন আছে, আৰু সপোনৰ দিশত আজি এইটো প্ৰথমটো খোজ আগবঢ়োৱা। ঘৰ এখন কিমান কষ্টৰে বনোৱা হয় সেইটো বনোৱাসকলেতো বুজি পাইছেই। আৰু ঘৰখন কেঁচা হওক বা পকা হওক তেনেকুৱা কোনো কথাও নাথাকে। নিজৰ ঘৰখন সদায় নিজৰ কাৰণে প্ৰিয়ই হয়, আৰু তাক যদি কোনোবাই বেয়া বুলি কয় তেতিয়া মনটো বহুত বেছি বেয়া লাগি যায়। প্ৰথমে দেউতাই নিয়মখিনি কৰি লৈছে, তাৰ পাছত মায়ে কৰিব। এতিয়া মিস্ত্ৰী কেইজনমানো আহিছিলে, তেওঁলোকৰ বাবেও চাহ ৰেডি কৰিছোঁ, আৰু লগতে আমিও খাম, বাহঁতো যিহেতু আহিছে। আজি হৈছে নেক্সট ডে, আৰু আজি বতৰটো বহুত ভাল, ৰ'দো দিছে অলপ। সেইটো কাৰণে মিস্ত্ৰী কেইজনে ক'লে যে আজি পাৰিম চটখন ঢালিব, আৰু তেওঁলোকে সকলো বস্তু গোটাই থৈছিলে যিহেতু আগদিনা। সেইটো কাৰণে ৰাতিপুৱা এতিয়া 7টামান বাজিছে, সকলো আহি উপস্থিতো হ'ল। আজিয়ে চটখন ঢলাৰ কাম আৰম্ভ কৰিব। সেইটো কাৰণে আজি আকৌ নিয়মখিনি কৰা হৈছে। সকলো যেন ভালে কুশলে হৈ যায় তাৰ বাবে আশীৰ্বাদো লৈছে। এতিয়া সকলোৱে একলগ হৈ কামবোৰ কৰি আছে তেওঁলোকৰ, আৰু তেওঁলোকেই বহুত কষ্ট কৰিছে। আমি থাকোঁহে, পাছত আচল কষ্টখিনিতো এওঁলোকেই কৰি থৈ যায়। এতিয়া মই তেওঁলোকৰ বাবে চাহৰ ব্যৱস্থা কৰিবলৈ লৈছোঁ, সেইবাবে সকলোখিনি এনেকৈ ৰেডি কৰি লৈছোঁ। যিহেতু তেওঁলোকৰ মানুহ সৰহকৈ আহিছে, মানে 40-45জনমান আহিছে তেওঁলোকৰ মানুহ। সেইটো কাৰণে এনেকেই কাগজত পেকিং কৰি দিছোঁ। এতিয়া তেওঁলোকৰ বাবে এফালে খানা বনাই আছে। এতিয়া ভাত বনাই আছে, তাৰপিছত বনাব বাকীবোৰ লাহে লাহে। দুজন মানুহ আহিছে বনোৱা, তেওঁলোকেই বনাব সকলোখিনি। ওপৰলৈ আহিছোঁ চাবলৈ তেওঁলোকে কি কৰিছে। সকলোৱে লাগি আছে তেওঁলোকৰ কামবোৰত। নিজৰ ঘৰত কিবা এটা পাতিলে বা অন্য কিবা কাম চাম কৰি থাকিলে ভিডিঅ'বোৰ বনাই থাকিবলৈ সম্ভৱ নহয়, যিহেতু যি টি কাম কৰি থাকিবলগীয়া হয়, আৰু তাৰ মাজতে সময়টো মিলাই পেলাই ভিডিঅ'বোৰ কৰিব লগা হয়। সেইটো কাৰণে অলপ অসুবিধাও হৈ যায় ভিডিঅ'বোৰ বনাই থাকিবৰ বাবে। কালি ৰাতি বহুত দেৰি হৈ গ'ল, সেইবাবে আহিব পৰা নগ'লে আকৌ ইয়ালৈ। আজি এতিয়া ৰাতিপুৱা আহি পেলাই চাইছোঁহি।
গোটেইখন কমপ্লিট হৈ গ'ল বাৰু ধুনীয়াকৈ, সকলোবোৰ ভালে কুশলে হৈ গ'ল।